সাবস্ক্ৰাইব কৰক অনলাইন জব ইন আছাম ইউটিউব চেনেলটোক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰক এডুকেশ্যনেল ভিডিঅ' নটিফিকেশ্যন পাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ স্বাগতম অনলাইন জব ইন আছাম ইউটিউব চেনেলটোলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ স্বাগতম অনলাইন জব ইন আছাম ইউটিউব চেনেলটোলৈ। আহি গ'ল 2020 চনৰ ভোটাৰ লিষ্ট। যদিহে আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত আছে, আপুনি কেনেকৈ 1 মিনিটৰ ভিতৰতে ডাউনলোড কৰিব পাৰিব আজিৰ ভিডিঅ'টোত মই দেখুৱাম। তেন্তে বলক আজিৰ ভিডিঅ'টো অলপো পলম নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আপোনালোকে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাৰপিছত চাৰ্চ বাৰত টাইপ কৰক। মই মোৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। আপোনালোকে চাৰ্চ বাৰত টাইপ কৰক www.nvps.in। তাৰপিছত চাৰ্চ কৰক। তাৰপিছত আপোনাৰ মোবাইলত এনেদৰে এখন পেজ খোল খাব। আপোনালোকে ডাউনলোড ইলেক্ট্ৰল ৰোল PDF ফাইলত ক্লিক কৰক। তাৰপিছত এনেদৰে এটা পেজ খোল খাব। পেজটোত লিখা আছে চিলেক্ট ষ্টেট। আপোনাৰ ষ্টেটটো আপুনি চিলেক্ট কৰি গ'ত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ মোবাইলৰ আন এখন পেজ খোল খাব। তাত আপোনালোকৰ প্ৰথমতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰক। তাৰপিছত LIC নাম চিলেক্ট কৰক। তাৰপিছত চিলেক্ট পুলিং ষ্টেচন। তাৰপিছত মাদাৰ ৰোলত, তাৰপিছত 79 + 7 = কিমান হয়। তাৰপিছত ভিউ ৰোলত ক্লিক কৰি দিয়ক। তাৰপিছত দেখিছে এনেদৰে ডাউনলোড হৈ আছে। আপোনালোকক দেখুৱাইছোঁ। এয়া আপোনালোকে এনেদৰে ডাউনলোড কৰি লওক। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু অনলাইন জব ইন আছাম ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পাম আন এটি জব এডুকেশ্যনেল ভিডিঅ' লৈ। তেন্তে আজিলৈ সমাপ্ত। জয় অসম।